Hello everyone, প্ৰথমে সকলোকে স্বাগতম জনাইছো আমাৰ ইডিজাতি ভাষা ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছো আহিবলগীয়া আসাম ফৰেষ্টৰ ৰিটেন এক্সামৰ বাবে কেইটামান যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি সকলোৱে জানোৱে যে আসাম ফৰেষ্টৰ ইতিমধ্যে ফিজিকেল টেষ্টসমূহ চলি আছে আৰু অতি সোনকালে ফিজিকেল টেষ্ট শেষ হ'ব আৰু খুব সম্ভৱ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতেই আসাম ফৰেষ্টৰ ৰিটেন এক্সামসমূহ অনুষ্ঠিত হ'ব। লগতে মাৰ্চ মাহৰ মাজভাগৰ পৰাই যিহেতু এক্সাইজ কনষ্টেবল বা জেইলৰ আদিৰ দৰে পদসমূহৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব, তাৰ এডমিট কাৰ্ড ইতিমধ্যে ৰিলিজ হৈ গৈছে। গতিকে সকলোবিলাক পৰীক্ষাৰ প্ৰয়োজন হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আজি আপোনালোকলৈ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টোৱে যথেষ্ট সহায় কৰিব আপোনালোকক, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আমি লৈ আহিছোঁ আপোনালোকৰ বাবে। হুইচ স্পেয়াৰ অফ দ্য গ্ল'বেল এনভাইৰনমেণ্ট চাৰ্ভ এজ এন ইণ্টাৰেক্টিং স্পেয়াৰ ফৰ দ্য চাৰ্কুলেশ্যন অফ ৱাটাৰ এণ্ড নিউট্ৰিয়েণ্টছ? বিশ্ব পৰিৱেশৰ কোনটো ক্ষেত্ৰই পানী আৰু পুষ্টিকৰ পদাৰ্থৰ পৰিসঞ্চালনৰ বাবে পাৰস্পৰিক ক্ৰিয়াশীল গোলক হিচাপে কাম কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাইড্ৰস্ফিয়াৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং আৰ দ্য হাইলি ভেৰিয়েবল কনষ্টিটুৱেণ্টছ অফ এয়াৰ ইন দ্য লোৱাৰ এটমস্ফিয়াৰ? বায়ুমণ্ডলত বায়ুৰ অতি পৰিৱৰ্তনশীল উপাদানসমূহ তলৰ কোনবোৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৱাটাৰ ভেপৰ আৰু অক্সিজেন। বায়ুমণ্ডলত বায়ুৰ একেবাৰে তলতে ৱাটাৰ ভেপৰ আৰু অক্সিজেন থাকে, যিবিলাক যথেষ্ট পৰিৱৰ্তনশীল। নেক্সট কুৱেশ্যন, হুইচ লেয়াৰ অফ দ্য এটমস্ফিয়াৰ ইজ ড্ৰাই এণ্ড অ'জন ৰিচ? বায়ুমণ্ডলৰ কোনটো স্তৰ শুকান আৰু অ'জন সমৃদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ষ্ট্ৰেটস্ফিয়াৰ। বা ইয়াৰ প্ৰশ্নটো কেতিয়াবা এনেধৰণেও আহিব পাৰে যে বায়ুমণ্ডলৰ কোনটো স্তৰত অ'জন স্তৰ আছে, তেতিয়া আপোনালোকে লিখিব যে ষ্ট্ৰেটস্ফিয়াৰ। নেক্সট কুৱেশ্যন, চুজ দ্য কাৰেক্ট ষ্টেটমেণ্ট। দ্য বেছ অফ দ্য ষ্ট্ৰেটস্ফিয়াৰ ইজ কুলাৰ অভাৰ দ্য ইকুৱেটৰ দেন অভাৰ দ্য পোলছ। নেক্সট অপশ্যন, দ্য বেছ অফ দ্য ষ্ট্ৰেটস্ফিয়াৰ ইজ ৱাৰ্মাৰ অভাৰ দ্য ইকুৱেটৰ কম্পেয়াৰ্ড টু দেট অভাৰ দ্য পোলছ। দ্য এয়াৰ টেম্পাৰেচাৰ এট দ্য বেছ অফ দ্য ষ্ট্ৰেটস্ফিয়াৰ ডাজ নট ভেৰি উইথ দ্য লেটিটিউড। নেক্সট অপশ্যন, ড্ৰাই এয়াৰ ইজ লাইটাৰ দেন মইষ্ট এয়াৰ। ইয়াৰ কাৰেক্ট ষ্টেটমেণ্টটো হ'ব দ্য বেছ অফ দ্য ষ্ট্ৰেটস্ফিয়াৰ ইজ কুলাৰ অভাৰ দ্য ইকুৱেটৰ দেন অভাৰ দ্য পোলছ। শুদ্ধ উত্তৰ অপশ্যন এ। নেক্সট কুৱেশ্যন, হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজড ফৰ মেজাৰিং হিউমিডিটি ইন এয়াৰ? বায়ুৰ আৰ্দ্ৰতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাইগ্ৰমিটাৰ। হাইগ্ৰমিটাৰৰ সহায়ত বায়ুৰ আৰ্দ্ৰতা জোখা হয়। নেক্সট কুৱেশ্যন, দ্য স্কেল ইউজড ফৰ মেজাৰিং উইণ্ড ভেলচিটি ইজ কল্ড? বতাহৰ বেগ জুখিবলৈ ব্যৱহাৰ কৰা স্কেলক কি বোলে? অৰ্থাৎ ইয়াৰ এককটো সুধিছে, যিটো একক সেই এককটো কি তাক সুধিছে। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিউফৰ্ড স্কেল। আপোনালোকে কমেণ্টত জনাবচোন যে ৰিখটাৰ স্কেল ব্যৱহাৰ কৰি কি জোখা হয়। ইয়াৰ লগতে আৰু এটা এডিশ্যনেল ইনফৰমেশ্যন দিওঁ যে বতাহৰ বেগ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো কি? এইটো হৈছে এনিমমিটাৰ। নেক্সট কুৱেশ্যন, ফ্ৰেছ ৱাটাৰ এভেইলেবল ফৰ হিউমেন ইউজ ইন দ্য ফৰ্ম অফ ছাৰ্ফেচ ৱাটাৰ এণ্ড গ্ৰাউণ্ড ৱাটাৰ ইজ এবাউট? ভূগৰ্ভস্থ পানী আৰু উপৰিভাগৰ পানীৰ ৰূপত মানুহৰ ব্যৱহাৰৰ বাবে উপলব্ধ পানী প্ৰায় মানুহে খাব পৰা পানী কিমান আছে সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 0.003%। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ হেজ দ্য লাৰ্জেষ্ট এনুৱেল ডিছচাৰ্জ? তলৰ কোনখন নদীৰ বছৰি সৰ্বাধিক নিৰ্গমন হয়? অৰ্থাৎ বছৰটোৰ ভিতৰত আটাইতকৈ বেছি পানী কোনখন নদীয়ে কঢ়িয়াব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এমেজন। এমেজন আকৌ পৃথিৱীৰ দ্বিতীয় দীঘল নদী হয়, ছেকেণ্ড লংগেষ্ট। আৰু আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব যে লংগেষ্ট ৰিভাৰ কোনখন হয়, প্ৰায় অহা দেখা যায়। নেক্সট কুৱেশ্যন, অন দ্য এভাৰেজ হাউ মাছ থিক ইজ দ্য আৰ্থ ক্ৰাষ্ট? পৃথিৱীৰ খোলাটো গড়ে কিমান ডাঠ? আমি ক্লাছ 4 বা 5ত পৰিৱেশ বিজ্ঞানৰ কিতাপতে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰবিলাক পাওঁ। আপোনালোকৰ নিশ্চয় মনত আছেই চাগে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰায় 40 কিলোমিটাৰ ডাঠ। যিহেতু গড়ে বুলি কৈছে, গতিকে কিছু কিছু অঞ্চলত পৃথিৱীৰ খোলাটো 5 কিলোমিটাৰমানহে ডাঠ হ'ব, আনহাতে অন্য কিছুমান ঠাইত 100 কিলোমিটাৰলৈকেও হ'ব পাৰে। গতিকে গড় বুলি যেতিয়া কৈছে, প্ৰায় 40 কিলোমিটাৰমান গড়ে হ'ব। নেক্সট কুৱেশ্যন, লেটাৰাইট মাটি কি? লেটাৰাইট এটা মাটিৰ প্ৰকাৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো যদি আমি ক'বলৈ যাওঁ অল অফ দ্য এবভ। কিয়নো লেটাৰাইট মাটি হৈছে ৰঙা ৰঙৰ মাটি, ৰংটো ইয়াৰ ৰঙা হয়। বিষুৱীয় অঞ্চলত ইয়াক পোৱা যায়, বিষুৱ অঞ্চলত পোৱা যায়, আৰু এই মাটিত এলুমিনিয়ামৰ পৰিমাণ বেছিকৈ থাকে। গতিকে এই তিনিওটা যিহেতু শুদ্ধ হ'ব, গতিকে আমি অল অফ দ্য এবভ অপশ্যনটোত টিক কৰিম। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ অফ বায়'মেছ ইজ দ্য মষ্ট চিমিলাৰ উইথ ৰেগাৰ্ড টু প্ৰেচিপশ্যন?
বৰষুণৰ ক্ষেত্ৰত তলৰ কোনযোৰ বায়মৰ মাজত আটাইতকৈ মিল আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টুন্ড্ৰা এণ্ড ডিজাৰ্ট ডিজাৰ্ট মানে আমি জানোৱেই মৰুভূমি মানে শুকান মৰুভূমিক ডিজাৰ্ট বুলি কয় ঠিক আছে আনহাতে টুন্ড্ৰা হৈছে অতিকৈ শীতল অঞ্চল অতি শীতল অঞ্চল ইয়াত যেহেতু সুধিছে যে বৰষুণৰ ক্ষেত্ৰত তলৰ কোনযোৰ বায়মৰ মাজত আটাইতকৈ মিল আছে টুন্ড্ৰা এনেকুৱা এখন অঞ্চল য'ত বৰষুণ নহয় কিন্তু শীতল আনহাতে মৰুভূমি এনেকুৱা এটা অঞ্চল য'ত বৰষুণ নহয় কিন্তু যথেষ্ট শুকান গতিকে বৰষুণৰ ক্ষেত্ৰত টুন্ড্ৰা আৰু ডিজাৰ্টৰ মাজত যথেষ্ট মিল আছে নেক্সট কুৱেশ্যন আইডেণ্টিফাই দ্য ৰং ষ্টেটমেণ্ট ভুল বক্তব্যটো চিনাক্তকৰণ কৰা টাইগা ইজ কেৰেক্টাৰাইজড বাই এ লেয়াৰ অফ পাৰ্মাফ্ৰষ্ট rainfall gradient is more in the boundary between two biomass. Each effect is observed at the periphery of biomass. Biomass are separated by ecotones. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি rainfall gradient is more in the boundary between two biomass. দুটা বায়মৰ মাজত ৰেইনফলৰ যি মাত্ৰা সেয়া যথেষ্ট ডিফাৰেণ্ট হয় বুলি কৈছে যিটো সম্পূৰ্ণ ভুল কথা নেক্সট কুৱেশ্যন In which of the following biomass animals use metabolic water and excrete highly concentrate urine? তলৰ কোনটো বায়মত প্ৰাণীয়ে বিপাকীয় পানী ব্যৱহাৰ কৰে আৰু অতি ঘন প্ৰস্ৰাৱ নিৰ্গত কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৰুভূমি অঞ্চল বা আমি ডিজাৰ্ট বুলি ক'ব পাৰোঁ মৰুভূমি অঞ্চলত যিবিলাক প্ৰাণী বাস কৰে তেওঁলোকে বিপাকীয় প্ৰক্ৰিয়াৰে পানী গ্ৰহণ কৰিবলগীয়া হয় তেওঁলোকে বিভিন্ন মৰুভূমিত থকা বিভিন্ন ধৰণৰ গছ গছনিৰ পৰা পানী আহৰণ কৰে ডাইৰেক্টলি পানী যিহেতু খাবলৈ নাপায় আৰু তেওঁলোকৰ প্ৰস্ৰাৱ অতি ঘন হয় মানে শৰীৰৰ পৰা বেছিকৈ পানী যাতে ওলাই নাযায় সেইবাবে তেওঁলোকৰ শৰীৰটো এনেকুৱা ধৰণে বনোৱা থাকে এনেকুৱা ধৰণে তৈয়াৰ হয় যাতে ঘন প্ৰস্ৰাৱ নিৰ্গত হয় আৰু পানীৰ পৰিমাণ শৰীৰত বৰ্তি থাকে নেক্সট কুৱেশ্যন Which of the following biomass has the richest biodiversity with relatively thin and nutrient poor soil? তুলনামূলকভাৱে পাতল আৰু পুষ্টিকৰ পদাৰ্থৰ অভাৱত তলৰ কোনটো বায়মৰ জৈৱ বৈচিত্ৰ্য আটাইতকৈ চহকী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ট্ৰপিকেল ৰেইন ফৰেষ্ট বিষুৱীয় অঞ্চলৰ বৰ্ষাৰণ্যবিলাকত যদিও তাৰ মাটি পাতল আৰু পুষ্টিকৰ নহয় তথাপিও কিন্তু জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰা আটাইতকৈ চহকী হয় নেক্সট কুৱেশ্যন হাউ মেনি ডিফাৰেণ্ট বায়'জিঅ'গ্ৰাফিকেল জ'নছ আৰ দেয়াৰ ইন ইণ্ডিয়া যথেষ্ট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছাম ফৰেষ্টৰ বাবে আছাম ফৰেষ্টৰ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক প্ৰায় অহা দেখা যায় জিঅ'গ্ৰাফিৰ লগত জড়িত ভাৰতত কিমানটা ভিন্ন জৈৱ ভৌগোলিক মণ্ডল আছে প্ৰায় এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 10 ভাৰতত মুঠ 10টা জৈৱ ভৌগোলিক মণ্ডল আছে নেক্সট কুৱেশ্যন ইক'চিষ্টেম হোমিঅষ্টেচিছ ইজ এফেক্টেড বাই পৰিৱেশ তন্ত্ৰৰ হোমিঅষ্টেচিছ কাৰ দ্বাৰা প্ৰভাৱিত হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দ্য এবিঅটিক ফেক্টৰ অফ এনভাইৰনমেণ্ট অৰ্থাৎ পৰিৱেশৰ যিবিলাক অজৈৱিক কাৰক সেই কাৰকসমূহৰ বাবে পৰিৱেশ তন্ত্ৰৰ হোমিঅষ্টেচিছ প্ৰভাৱিত হয় নেক্সট কুৱেশ্যন গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ ট্ৰফিক ষ্ট্ৰাকচাৰ এণ্ড ফাংচন অফ এন ইক'চিষ্টেম ইজ ন'ন এজ পৰিৱেশ তন্ত্ৰৰ ট্ৰফিক গঠন আৰু কাৰ্যৰ চিত্ৰাংকিত উপস্থাপক কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইক'লজিকেল পিৰামিড নেক্সট কুৱেশ্যন এনাৰ্জি কণ্টেণ্টছ ইন হায়াৰ ট্ৰফিক লেভেলছ আৰ উচ্চ ট্ৰফিক স্তৰত শক্তিৰ পৰিমাণ হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেছ দেন লোৱাৰ ট্ৰফিক লেভেল অৰ্থাৎ পৃথিৱীৰ যিবিলাক স্তৰ আছে স্তৰবিলাকত যি ঠাইত ওখ সেই ওখ ঠাইত এনাৰ্জি কনজাম্পশ্যন বেছি হয় আনহাতে চাপৰ ঠাইবিলাকত এনাৰ্জি কনজাম্পশ্যন অৰ্থাৎ শক্তিৰ খৰচ কম হয় নেক্সট কুৱেশ্যন ষ্টেবিলিটি অফ এ কমপ্লেক্স ইক'চিষ্টেম ছাচ এজ ৰেইন ফৰেষ্ট কেন বি এচিড ইন দ্য বেচিছ অফ বৰ্ষাৰণ্যৰ দৰে জটিল পৰিৱেশ তন্ত্ৰৰ স্থিৰতা মূল্যায়ন কৰিব পাৰি কিহৰ ভিত্তিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্পেচিছ ডাইভাৰ্চিটি অৰ্থাৎ জৈৱ বৈচিত্ৰ্য নেক্সট কুৱেশ্যন ক্লাইমেক্স ষ্টেবল গ্ৰাছলেণ্ড ইক'চিষ্টেমছ আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ ক্লাইমেক্স সুস্থিৰ ঘাঁহনিৰ পৰিৱেশ তন্ত্ৰৰ বৈশিষ্ট্য কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে ট্ৰপিকেল জ'ন বিষুৱীয় অঞ্চল অৰ্থাৎ ক্লাইমেক্স সুস্থিৰ ঘাঁহনি ক'ত পোৱা যায় বিষুৱীয় অঞ্চলত পোৱা যায় তো গাইজ এইটো আছিল আজিৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিলোঁ কেইটামান যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা কুৱেশ্যন বিশেষকৈ আছাম ফৰেষ্টৰ বাবে যথেষ্ট ইম্পৰ্টেণ্ট হ'ব কিয়নো আছাম ফৰেষ্টত যিহেতু জিঅ'গ্ৰাফিকেল ৰিলেটেড কামবিলাকেই কৰিব লগা হয় গতিকে জিঅ'গ্ৰাফিৰ প্ৰশ্ন প্ৰায় অহা দেখা যায় আৰু এই প্ৰশ্নকেইটা প্ৰস্তুত কৰোঁতেও আমি আগতে হৈ যোৱা পৰীক্ষাবিলাকৰ প্ৰশ্ন কাকতৰ সহায় লৈছিলোঁ গতিকে ইয়াৰ পৰাই প্ৰশ্ন যে এটা দুটা হ'লেও আহিব সেয়া খাটাং গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টো ভালদৰে চালে আৰু
প্ৰয়োজন হ'লে 2-3 বাৰ চাই আপোনালোকে মনত ৰাখিব, লিখি ল'ব আৰু আশা কৰিছোঁ আপোনালোকৰ পৰীক্ষাসমূহ ভাল হ'ব। আমি আজিৰে পৰা আছাম ফৰেষ্টৰ কাৰণে পুনৰ ভিডিঅ' অনা ষ্টাৰ্ট কৰিম, গতিকে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবলৈ নাপাহৰিব। আৰু লগতে এই PDF টো যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব পাৰে, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ চিলেকশ্যন প্ৰচেছ সম্বন্ধে যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে বাওঁফালৰ ভিডিঅ'টো ক্লিক কৰিব পাৰে আৰু যদি আপোনালোকে আছাম ফৰেষ্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবিলাক চাব বিচাৰে তেনেহ'লে সোঁফালৰ প্লে'লিষ্টখন চেক আউট কৰিব পাৰে। থেংক ইউ।